হেল্ল' গাইছ, ঘৰ আহি পাই গ'লোহি আৰু ঘৰৰ যি অৱস্থা দেখিছে। ৰাতিপুৱা আহাই 6:30 আহি পালোহি। পাই পেলাই এতিয়ালৈকে কাপোৰ সলাব টাইমেই পোৱা নাই। 5-6বাৰ মান বজাৰলৈ যাবলগীয়া হ'ল। মানে ঘৰৰ ইমান অৱস্থা বেয়া হৈ আছে, আপোনালোকক দেখাওঁ, আপোনালোকে চাওকচোন। দেখিছে সোমাই পেলাই আমাৰ এয়া ঘৰৰ অৱস্থা এয়া দেখিছে, জপনা চপনা চব এইবিলাক গোটেইখিনি ভাঙা। এইপিনে দেখিছে পূৰা আৰু জংঘল হৈ গৈছে। মাটি আগতে মানে কি মাটি ইয়াত পেলাইছিলোঁ, তেনেকৈ থোৱাৰ কাৰণে জংঘল হৈ গৈছে। আৰু এইটো আমাৰ ঘৰ চাওক কিমান জংঘলে আৱৰি পেলালে। এয়া চাওক জংঘল, ঘৰৰ ভিতৰলৈকে জংঘল হৈ গৈছেগৈ। সেয়া যোৱাৰ ৰাস্তাটো দেখিছে, কিমান এয়া জংঘল চাওক, ওচৰতে পূৰা জংঘল হৈ গ'ল। আৰু এইপিনে চাওক, আৰু এইপিনে দেখিছে এইপিনেও জংঘল। মানে পূৰা এৰিয়াটো আপোনালোকে দেখিব, একদম জপনা চপনা পূৰা ভাঙি মানে অৱস্থা নাই, ঘৰৰ একদম অৱস্থা নাই। আৰু ভিতৰতো আপোনালোকক দেখাইছোঁ, চাওক ভিতৰৰ কি অৱস্থা। ইয়াৰ পূৰা এতিয়া তৃষ্ণাই অলপ চাফা কৰিছে, খালি পূৰা একদম লেতেৰা হয়। কিয় এনেকুৱা অৱস্থা আপোনালোক ক'ম বাৰু। এয়া চাওক, এয়া এতিয়া তৃষ্ণাই খালি অলপ চাফা কৰিছে। এয়া গোটেইখিনি এয়া চব উঠাই কৰি লৈ পেলাই তাই এতিয়া অলপমান চাফা কৰিছে ৰুমটো। আৰু ভিতৰত আপোনালোকক দেখাইছোঁ, চাওক পূৰা ধূলি, মানে একদম ধূলি ভৰি আছিলে। এয়া ৰুম এনেকৈয়ে পৰি আছে। তৃষ্ণা এতিয়া এয়া পাকঘৰত কামত লাগিছে, পূৰা চাফ চাফাই কৰি পেলাই তাৰপৰা এৰিছে। একুৱাগাৰ্ড বেয়া হৈ গ'ল, এনেকৈ পৰি আছে, পানী নোলোৱা হ'ল, তেনেকৈ পৰি আছে। আৰু বেক চাইডতো দেখালে আপোনালোকে পাগল হৈ যাব। আৰু এটা আপোনালোকে দেখা চাওঁ, এয়া দেখিছে আয়ন দেখিছে শুই আছে, তাৰ ভাগৰ লাগিছে, এই টোপনি গ'ল, ইয়াৰ ভিতৰতে শুই আছে। আপোনালোক বাহিৰত দেখাওঁ, চাওক বাহিৰখন দেখিলে আপোনালোকে পাগল হৈ যাব। বেক চাইডৰখিনি দেখাই দিওঁ ৰ'ব অৱস্থা। বেক চাইডে এয়া চাওক কি অৱস্থা হৈ আছে, চাওক পূৰা একদম জংঘলটো জংঘলে। ইয়াত এখন টিঙৰ চালি আছিলে, গোটেই ভাঙি মানে অৱস্থা নাই, একদম বতাহ ধুমুহাত ভাঙি কৰি একদম লেতেৰা হৈ আছে। গোটেই সাপ চাপ থাকিব কিজানি। ইয়াত দেখিছে বাঁহ গছৰ এইপিনে পাত একদম ভৰি গৈছে। এজোপা বগৰী গছ, এজোপা এতিয়া কি কৰিম, এই যিমানখিনি আছে গোটেইখিনি চাফা কৰি বগৰী গছ কাটি চব পেলাই দিম। আৰু আগপিনে মানে কি হেৰি দি নথওঁ আৰু, জেওৰা নিদিওঁ আৰু। জেওৰা দিলে মানুহে ভাঙি কৰি পিছত শেষ কৰি পেলাই, আৰু সেইকাৰণে এবাৰ ৱাল মাৰি দিব লাগিব। এতিয়া মেইন কথাটো হ'ল কিয় এনেকুৱা অৱস্থা। মেইন কথাটো হ'ল মানে কি, এইটো ঘৰ আমি যেতিয়া ছুটি আহোঁ, মানে কি ঘৰলৈ আহোঁ, তেতিয়াহে খোল খায়, নহ'লে এইটো বন্ধ হৈ থাকে। আৰু মা দেউতা ঢুকোৱাৰ পিছত যিহেতু ঘৰত কোনো নাই, আৰু তৃষ্ণা আৰু আয়ন মোৰ লগতে ঘূৰি থাকে। মই য'ত য'ত যাওঁ তাৰ মোৰ লগতে ঘূৰি থাকে। তো সেইকাৰণে ইয়াত চোৱা চিতা কৰিবলৈ, ঘৰটো মানে কি চাফ চাফাই কৰিবলৈ কোনো মানুহ যিহেতু নাই, সেইকাৰণে এইটো অৱস্থা। খালি অহা কেইদিনমানৰ আগত আমি মানুহ এজনী লগাওঁ, তেওঁ চাফ চাফাই কৰি দিয়ে, তেতিয়াহে আমি সোমাবহি পাৰোঁ। তো সেইটোৱে প্ৰব্লেম। মানে যেতিয়া ঘৰলৈ আহোঁ, অহাৰ পিছত পূৰা এটা এটা বস্তু আকৌ ঠিক কৰিবলগীয়া হয়, তেনেকুৱা অৱস্থা। কাৰণ যেতিয়া চালু থাকে তেতিয়া বস্তুবিলাক ভাল থাকে, যদি বন্ধ হৈ পৰি থাকে সকলোবিলাক বেয়া হৈ যায়। সেইকাৰণে যেতিয়া আহি পোৱা পিছদিনা আহি পোৱাৰ পৰাই ষ্টাৰ্ট হয়, ইটোক মেকানিক মাতা, ইটো কাম কৰা মানুহ মাতা।